কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভালেই ভাল যদিনো মানে আপোনালোকে জানে ৱৰ্ল্ড কাপত আমাৰ ইণ্ডিয়া হাৰিলে তো তাৰ কাৰণে মনটো বহুত বেছি বেয়া লাগিছে সকলোৰে বেয়া লাগিছে জানো তো কি কৰিব আমাৰ টিমেও বহুত বেছি চেষ্টা কৰিলে কিন্তু সেই আৰু লাককে এতিয়া বিশ্বাস কৰিব লাগিব যি নহওক নেক্সট টাইম আকৌ ভাল কৰিব বুলি আমাৰ ইণ্ডিয়াৰ টিমে আশা আছে আৰু ইণ্ডিয়া সদায় প্ৰথম আমাৰ ভাৰত সদায় প্ৰথমত থাকিব তো আজি ব্লগটো আৰম্ভ কৰাৰ কাৰণটো হ'ল যে আমাৰ খেতি পথাৰত ধান পকিলে তো মা আৰু মই এতিয়া মানে ভাত দিব যাম হাজিৰা মানুহ এজন লাগি আছে নাপায়ে হাজিৰা মানুহটো এজন যে পাইছোঁ আৰু খেতি পথাৰখিনি আপোনালোকক দেখুৱাম অকণমান ব্লগ কৰি যিহেতু আপোনালোকক মই দেখুৱাম বুলি কৈছিলোঁৱে আৰু সকলো যিহেতু আপোনালোক দেখুৱাওঁ তো খেতি পথাৰখন নেদেখুৱালে কেনেকৈ হ'ব বলকচোন পথাৰৰ পৰিৱেশ মানে এতিয়া কেনেকুৱা হৈছে বহুত বেছি ধুনীয়া হ'ব নিশ্চয় সোণোৱালী চাৰিওফালে যিহেতু ধানবোৰ পকিছে তো এয়া আহি পালোঁ পথাৰ মানে পামেই আৰু এইখিনি পাৰ হৈ যাম আমাৰ জানটোৰ এইখিনি পাইছোঁ আৰু ইয়াত মাছ আছে ৰ'বক দেখুৱাই আছোঁ ৰ'বক জানটো এতিয়া চাওক এই ভৰ্তি হৈ যায় বাৰিষাৰ কালততো বহুত বেছি হৈ যায় পানী এতিয়া চাওক এইফালেৰে খোজকাঢ়ি যাব পাৰি শুকাই যায় ধুনীয়াকৈ ইফালে ভাত ইফালে পানী তেনেকৈ আৰম্ভ হৈ গ'ল আৰু আমাৰ নমাই একদম যাত্ৰা একদম ধান ভঁৰাল নোপোৱালৈকে আৰু এইকেইদিন মানে বহুত কামৰ ব্যস্ততা হৈ থাকে ৰাস্তাটো চাওকচোন কি ধুনীয়া লাগিছে ন পথৰুৱা ৰাস্তা হ'ব পাৰে পথৰুৱা ৰাস্তাবিলাকে আচলতে ভাল লাগে এইখিনি জেগা আপোনালোকে চাওক পিছফালে মোৰ নিজৰে ভাল লাগে বিশ্বাস কৰিবনে আপোনালোকে তো আপোনালোকক দেখুৱাই দিলোঁ ধুনীয়াকৈ আৰু চাৰিওফালে আধা আধি ধান কটা হ'ল এই চাওক ইফালে ধান কটা হ'ল ইফালেও আছে কিছুমান হোৱা নাই কিছুমান লাগি আছে তোমাৰ বেছি আধা কাটবা আছে কিন্তু লাগি আছে এতিয়া আৰু বেছি তো আমাৰ সেই দেউতা আৰু মামাই হয় আৰু মামাহঁতৰ ওচৰৰ যিহেতু ভাগিহঁতৰ তো মামাই কাটি আছে আমাৰ খেতিত প্ৰৱেশ কৰোঁ আমাৰ খেতি কি ধুনীয়া মানে পথাৰখন আহিলেই ভাল লাগে সোণোৱালী কি ধুনীয়া সেইখিনি কটা হ'ল আৰু দেউতা আৰু মামা ভাত খাব এতিয়া ভাত দিব আৰু আপোনালোকক গোটেইখিনি দেখুৱাওঁ সেইখিনি আছে আমাৰ এই দীঘলক যিমান আপোনালোকে দেখিছে আৰু মানে অলপচো অকণমান আগক লাগি আৰু আপোনালোকক অকণমান দেখুৱাই আহোঁ মই সেই মানুহখিনি যে আছে একদম দীঘলক মানুহখিনি যে আছে তাকে গেলি আছে আমাৰ চাওক কি ধুনীয়া এইবোৰে আচলতে সোণগুটি হয়নে ন কওকচোন যিয়ে আমাৰ মানে পেটটোত এমুঠি অন্ন দিয়ে তো এইবিলাক এনেই ধানক সোণগুটি বুলি নকয় তো এইকাৰণে কয় আচল সোণ আলু বাংনা খানা দালি আৰু ভাত পাতি পৰেই আৰু আগলৈকে নাযাওঁ মায়ে কৈছে ভয় কৈছা নেকি ব'ল মই লৈ যাওঁ তো ব'লক আপোনালোকক আগলৈ আৰু মোৰ কিমান খেতি আছে দেখুৱাওঁ আমাৰ গৰুটো দেখুৱাই আছোঁ আপোনালোকক গৰুটো সেইটো মায়ে কৈছে খাই থাক মুনু চাওক কি এট্ৰেকশ্যন চাওকচোন বাপৰে মায়ে আৰু দেউতাক ইমান ভাল পায় লাৰা চাৰা কৰি থাকে নে মাহঁতে বেছি তামান ভাল পায় গোটেই আমাৰ ছাগলী তাগলী চবেই মাহঁতক বহুত ভাল পায় পকা ধানৰ মাজে সৰু সৰুৱালী এয়া চাওক সেইবিলাক মানুহ লাষ্ট নাযাওঁ নেকি মাৰ হ'ব ভাগাৰ লাগছে মোৰ মই পৰি যাম লুটপুট হৈ ফিউজ যাম আৰু খোৱাও আছে সেনেকৈ সেই শাল এটা দিছে ভাল আছে খেতি বেয়া হোৱা নাই বাৰু ভালেই হৈছে তো এতিয়া কাটিবহে লাগে সোনকালে কাৰণ ধুনীয়াকৈ যাওঁ মায়ে কেইডালমান ধানৰ শিল হৈছে এনেকৈ পৰি আছে বেয়া লাগেনে তো মানে এনেও ধানৰ শিল ঘৰত ৰাখিব লাগে লক্ষী পূজাত বা তেনেকৈ লাগে নহয় আৰু ছাগলীকেইটাৰ কাৰণে অলপমান ভাল হৈছে আৰু এতিয়া যাওঁ ঘৰত যাওঁ তাৰ পৰা আহিলোঁ মা আৰু মই এতিয়া ইয়াত মাছ ধৰিম ইমান মাছ আছে ইয়াতে ইফালে এনেকৈ পাৰ হৈ যাই আছিল মই ইয়াতে চাওক বান্ধ দিছোঁ এতিয়া মায়ে ছাগলী হেৰি কৰিব গৈছে তো ইয়াতে মাছ ধৰিম মা আৰু মই আৰু এটা পাইছোঁ চাওক এইখিনিমান 1,000 হ'লেওতো হ'ব আৰু কেইটামান যদি পাওঁ আৰু বহুত ডাঙৰ হেতালোঁ বহুত টাইম ৰাইজ সকলতো এইকেইটা পালোঁ
আমাৰ মেকুৰটো গ'লেও গুলবুদেক আৰু কি কৰিম হাই গাইজ তো সেইদিনাৰ পৰা আৰু ব্লগ নকৰিলোঁ পথাৰত যোৱা আৰু আজি এটা হ'ল স্পেচিয়েল দিন মানে তো দেখুৱাব লগা হয় যিহেতু আপোনালোকক দেখুৱাই দিওঁ আৰু আজি আমাৰ ঘৰত আনিব মানে আগ আনিব মানে ধানৰ শালি ধানৰ আগ আনিব ঘৰত কাৰণ আমাৰ ধান কাটিহে আছে কিন্তু ঘৰততো ধান অনা নাই তো মানে ধান এতিয়াৰ পৰা আনিব পাৰিব আৰু মানে শালি ধান আগ নানাকৈ কাটিব নাপায় আৰু ঘৰতো যিহেতু সকলোখিনি আনিব তাৰে পিছত এনে আনিবতো নোৱাৰে সেইটো একেলগে সেইটো নিয়মো হৈ যায় তো তাৰ কাৰণে আমি এয়া চাওঁ ঘৰৰ ভিতৰতে যে মন্দিৰটো আছে আমাৰ তো এয়া প্ৰসাদ দিছোঁ আৰু চাকি বন্তি জ্বলাইছোঁ এতিয়া আমি পথাৰত যাম আৰু আমাৰ মাৰ আজি বৃহস্পতিবাৰ যিহেতু মানে হেৰিও আছে নামো আছে নামৰ কাৰণে আমাৰ পালা এটা দিছে আৰু এতিয়া ৰাতিপুৱাৰ খানা পিনা মই বনালোঁ খানা পিনাও লৈ যাম তাৰে পিছত ভাইটিও যাব কাৰণ আমাৰ ভাইটিয়ে আগানে যোৱাবাৰো আনিছিলে আপোনালোকে দেখা পাইছে নিয়ম কি আছে আৰু অকণমান আছে বাৰু পিছফালে চাব নালাগে তো সেইখিনিও অকণমান দেখুৱাম তো এয়া পথাৰৰ খানা আজি এয়া লাই শাক ভাজি তাৰে পিছত এয়া আলু বেঙেনা খানা তাৰে পিছত ভাত ইয়াত আছে দালি তো এনেকৈ মই এতিয়া লৈ যাওঁ পথাৰলৈ তো এতিয়া ঘৰৰ পৰা ওলালোঁ এয়া খানা মই লৈছোঁ আৰু এয়া ভাইটি চাওক গৈ আছে গামোচা পিন্ধি গা পা ধুই ধুনীয়াকৈ মূৰত কলপাত তেনেকৈ কাচি তেনেকৈ লৈ আৰু মানে তো তাৰপিছত ধান কাটিব তো একেলগে মই ভাতখিনিও দেউতাহঁতক দি দিম এয়া খেতি পথাৰ পাই গ'লোঁ মানে সেইদিনা ওচৰতে আছিল কথা নাছিল আজি এতিয়া ধান কাটি কাটিয়ে সিমূৰ পাইছে আপোনালোকক যে মই দেখুৱাইছিলোঁ সেইদিনা এই আমাৰ ছাগলী যে চাওকচোন এট্ৰেকশ্যন একো আনা নাই তহঁতক দিবা আনিছোঁ নেকি চাওক চাওক এট্ৰেকশ্যন মানে সিহঁতক দিবাই জানো আনিছোঁ মই ভাত ইমান কষ্ট কৰে ৰ'বক এয়া আমাৰ পথাৰ আহি পালোঁ দেউতাহঁতে এয়া ধান কাটি আছে তো ইয়াত মোনাখন থৈছোঁ তো ভাতকেইটা ধুনীয়াকৈ দি লওঁ দেউতাহঁতক আৰু মানে ভাইটি তাতে নিয়ম কৰিব ন তো সেইখিনি আপোনালোকক দেখুৱাওঁ কাৰণ ধান শালি ধান সেইফালে আছে আৰু বেলেগ চাইডে আপোনালোকক দেখুৱালে আপোনালোক গম পাব তো তাড়াতাড়িকৈ ভাতকেইটা দি লওঁ দেউতা ভাত খাব লাগে বাবু ৰখি আছে তাতে নিয়ম কৰাৰ কাৰণে ভাতকেইটা দি লওঁ কালি ভোৰ ইয়াতে দেউতাই ভাত খাই আছে দেউতাহঁতক ভাত দিলোঁ ভাত দি আৰু মানে যোগাৰখিনি দেউতা আধালৈ আনিব আৰু বাচনখিনি মই আধালৈ আহিম কাৰণ তাতে আমাৰ য'ত ভাইটিয়ে মানে শালি ধান কাটিব নিয়ম কৰিব তো কাচি নাছিলে মানে দুখনে কাচি দুজন মানুহে কাটি আছে তো এইখন সি তাতে ৰখি আছে ধানখিনিৰ ওচৰত মই কাচিখন নি তো নিয়মটো কৰাৰ পিছত ভাইটিয়ে গুচি যাব ঘৰত আৰু দেউতা আধালৈ বাচনখিনি নিব তাৰপিছত মই আকৌ ঘৰত যাম খেতি পথাৰখন চাওকচোন কি ধুনীয়া সোণোৱালী সোণোৱালী দেখা হৈছে ভাইটি তাত ৰখি আছে মই যাওঁ জল্দি সি ৰখি ৰখি তাৰ কিজানি আমনি ৰাখিছে একেবাৰে তো ভাইটিৰ ওচৰত মই আকৌ আহি পালোঁ কাচিখন দিলোঁ ইয়াত একেবাৰতে আৰু মানে 3 গোচ আৰু ধানবিলাকে হাঁহবিলাকে খাই শেষ কৰিছে সেইদিনা আমি 16-17টামান হাঁহে আমি ইয়াৰ পৰা খেদি লৈ গৈ ঘৰত বান্ধিছোঁ কাৰণ ঘৰত মানে আমি কৈ থৈ আহিছে আৰু দেউতাই যায় যে ধান সোপা খাই আমাৰ শেষ কৰিছে হাঁহবিলাকে এৰি নিদিব তো সিহঁতে আকৌ বাৰে বাৰে এৰি দিয়ে তো তাৰ কাৰণে 16-17টাত হাঁহ বান্ধি থৈ দিছোঁ তো আহি আকৌ ৰাতি লৈ গৈছে দি দিছোঁ বাৰু কৈছোঁ খালি যে ধানখিনি বেয়া কৰাৰ কাৰণেহে আমি বান্ধিছোঁ আৰু এতিয়া ভাইটি নিয়ম কৰিব একবাৰতে কাটিব লাগিব কেইটা গোছ আছে চাই লওঁ 2 গোছ 3 গোছ তো ভাইটিয়ে এতিয়া কাটি ল'লে তো ইয়াত মূৰৰ ওপৰত ল'ব লাগিব আৰু পিছফালে নাচাবি কিন্তু একবাৰৰ পিছফালে নোচোৱাকৈ মানে আমি এতিয়া লক্ষীটোক লৈ গৈছোঁ ন যদি পিছফালে চাই আকৌ লক্ষীটো বোলে থাকি যাব আৰু মানে লক্ষী মাটো তেনেকুৱাকৈ বিশ্বাস তো পিছফালে নাচাই ডাইৰেক্ট লৈ যাবি লক্ষী মাক আমাৰ ঘৰলৈ আৰু মানে এইবিলাতে ভঁৰাল উভৈনদী হৈ পৰে তো ভাইটিক মই এইফালে নাচাবি দেই এইফালে ভাইটি ঘৰত যাব তো মই এতিয়া দেউতাৰ তাত যাওঁ দেউতাৰ পৰা বাচনখিনি আনো আৰু এয়া কাঁচিখন দি আহোঁ দেউতাক তো এয়া দেউতাক মই কাঁচিখন দিলোঁ আৰু বাচনখিনি লওঁ এতিয়া লৈ ঘৰত যাওঁ দি আপাকেল তো এতিয়া মই ঘৰ আহোঁ পথাৰৰ পৰা আহিলোঁ আহি ঘৰ পামেই আৰু আমাৰ এয়া
বস্তিটো পাৰ হ'লেই আমাৰ ঘৰ তো পালোৱে তো ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰুনো কি দেখুৱাই থাকিম ন একেটা বস্তুৱে আপোনালোকে চাইও ব'ৰ পাব মানে সেইকাৰণে এটাই মানে সেইদিনৰ আৰু আজিৰ লগাই এটা ভিডিঅ'য়ে কৰি দিছোঁ আৰু মোৰ জীৱনৰ কিছু সময় আৰু আপোনালোকৰ মাজত ভিডিঅ' আকাৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পায় নে বেয়া পায় নাজানো আৰু কিন্তু মই মোৰ কামটো কৰি গৈ থাকোঁ মই জানো মই ভিডিঅ' দিয়ে থাকিম গৈ থাকিম আপোনালোকক আগতেই কৈছোঁ কাৰণ এইবোৰ মোৰ জীৱনৰ স্মৃতি হৈ হ'লেও থাকিব মানুহে যদি নাচায়ো তো তাৰ কাৰণে আৰু যদিহে চাই আপোনালোকে ভিডিঅ' ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আজিলৈ বাই বাই